गसाइगाव बिटिआरनि चिफ प्रमद बर'आ हरखाबै नायदिंफैदों। गसाइगाव सोहोरनि सिङाव थानाय गसाइगाव सोहोरनि गेजेरजों बोहैलांनाय मजाथि दैसानि मैला आरो दाखोर दालाफोरखौ रायजो राजाफोरनि खावलायनाय बायदियै 60 लाख रांनि बाजेटजों साफा खालामनानै होनाय जागोन आरो थांनाय अखानि बोथोराव दैबानानि गेजेरजों गसाइगाव सोहोरजों फोनांजाबनाय गंथाम दंफांनि दालां बायनायफोरखौ थाबैनो बानायनानै होगोन होननानै थांखि लादों बिटिआर सोरखारा। बिटिआरआव टेट पास जानाय बिजाथिफोरखौ थाबैनो साख्रियाव थिसननो थाखाय थियारि लांदां जानानै थानाय मासिफोरनि थाखाय SIU मोननैनि थाखाय थाबथानानै थादों होननानै फोरमायदों प्रमद बर' बिथाङा। लोगोसे हप्तासेनि गेजेरावनो बिटिआर ओनसोलनि माखासे सरकारि नङै फरायसालिमाफोरखौ सरकारि खालामनायनि मुं फारिलाइखौ होनाय जागोन। प्रमद बर' केमामान आगते गोसाइगाँवर इंटेलेक्चुअल सकলৰ লগত মিটিং কৰোঁতে তেখেতসকলে কৈছিলে যে মদাতি নদীটো সাফা কৰিব লাগে আৰু সাফা কৰি পেলাই হিটো বহুত লেতেৰা হৈ আছে, যেনেকৈ নহওক হিটো মানে পানীটো যাতে ফ্লো হৈ থাকে আৰু হিটো লৈ পেলাই আমাৰ আৰবানৰ EM আমি বহি পেলাই ইতিমধ্যে এই মদাতি নদীটো সাফা কৰাৰ কাৰণে 60 লাখ টকা আমি আমাৰ চৰকাৰৰ পৰা আমি চেংচন কৰিছোঁ আৰু ইয়াৰ লগতে 3খন দলং যোৱা বানপানীৰ সময়ত উটুৱাই গৈছিলে আৰু সিদিনা আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহোঁতে এই কথাটো আলোচনা হৈছে আৰু সেই কাৰণে মই নিজে আজি আহি 3খন দলং চালো আৰু অতি শীঘ্ৰে ইয়াৰ এষ্টিমেট বনাই দলংখিনি নিৰ্মাণৰ কাম আৰম্ভ কৰিম আৰু ইয়াৰ লগে লগে যেটো তাত মাছ আৰু মাংস বজাৰৰ যেটো ড্ৰেইন নোহোৱাৰ কাৰণে যেটো গন আনহাইজেনিক হৈ আছে, ৰাইজে বহুত কষ্ট পাই আছে। তো এই জায়গাটুকু আজি চালো আমি একেলগে আমাৰ EM সকল MLA সব মিলি পেলাই MCLA সবে চালো আৰু ইয়াৰ ওপৰতো আমি অতি শীঘ্ৰে এটা সিদ্ধান্ত ল'ম যাতে এইটো ক্লিন আপ কৰিব পাৰে, ড্ৰেইনখিনি বনাই দিব পাৰে আৰু এই গোটেই অঞ্চলটো অলপ হাইজেনিক মেইনটেইন কৰিব পাৰে। কোনে দিব? টেট আগৰ পাছ কৰাও আছে আমাৰ যিসকলক নেকি 6 মান্থ টেট বুলি আগৰ BPFৰ সময়ত এপইণ্টমেণ্ট দি গৈছিলে, কিন্তু 8-10 হাজাৰ কাম কৰি আছে আৰু নতুনকৈ টেট পাছ কৰা আছে আৰু ইয়াৰ আগত 99ৰ কিছুমান শিক্ষক ৰৈ গৈছে। এই গোটেইখিনিক এপইণ্টমেণ্ট দিয়াৰ কাৰণে আমি চিন্তা কৰি আছোঁ, কিন্তু যিখিনি আমাৰ ভেকেণ্ট পোষ্ট আছে ইয়াৰ SIUটো আমি এতিয়ালৈকে পোৱা নাই। SIUৰ কাৰণে আমি লাগি আছোঁ। যেতিয়া ষ্টেটৰ পৰা SIUটো আমাৰ তাত আহিব আমি লগে লগে প্ৰসেস আৰম্ভ কৰি দিম আৰু এপইণ্টমেণ্টখিনি আমি দি দিম। ভেঞ্চাৰ কলেজ এই সপ্তাহতে ভেঞ্চাৰ কলেজৰ লিষ্ট কিছুমান ওলাই যাব, যিখন 10খন ভেঞ্চাৰ কলেজ প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে আৰু 6.3 একৰৰ সেই ক্লজ মতে হৈছিলে। বাকী হাই স্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলৰ কাৰণে ইতিমধ্যে কিছুমান বাট মুকলি কৰি দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু ইয়াৰ পিছত ME আৰু LPৰ কথাটো চিন্তা কৰিব। গতিকে এতিয়া বহুতখিনি নহয়, নিড বেছ প্ৰয়োজন অনুসৰি কিছুমান হাই স্কুল কিছুমান হায়াৰ ছেকেণ্ডাৰী প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে যোজা চলিছে। এই গোটেই কথাটো আমি চালি জাৰি চাই আছোঁ যে আমাৰ তাত বহুত স্কুল আছে যিসকল স্কুল কিছুমানে যেটো RT ৰাইট টু এডুকেশ্যন এক্ট য'ত 1 কিলোমিটাৰত LP স্কুল, 3 কিলোমিটাৰত ME স্কুল, 5 কিলোমিটাৰত হাই স্কুল থাকিব লাগে। এই যে যেটো RTৰ মতে যেটো মানে নৰ্মছ আছে বা গাইডলাইনছ আছে সেইটো পুৰা কৰি পেলাই যিমানখিনি স্কুল আমাৰ প্ৰয়োজন আছে সেইখিনি আমি ওলাই আছোঁ। ইয়াৰ পিছত পৰ্যায়ক্ৰমে লাহে লাহে চিন্তা কৰিম। এই ক্ষেত্ৰত ইউপিপিএলৰ কি পৰিকল্পনা আছে? সমষ্টি বা ওদালগুৰি সমষ্টিলৈ আপোনালোকৰ কি ধৰণৰ পৰিকল্পনা? এইটোৰ কাৰণে আপোনালোকে অলপ অপেক্ষা কৰিব লাগিব। পূজাটো ভালকৈ খাই লওক, পূজা খোৱাৰ পিছত আহি ধুনীয়াকৈ প্ৰেছ মিট কৰি আপোনালোকক কৈ দিম। এতিয়া হাগ্ৰামা মহিলাটোকে আপোনালোকে 2 শুনি থাকক, তেখেতে যিহেতু অলপ এডভান্স কৈ আছে, গতিকে তেখেতৰটো শুনি লওক। আমাৰতো পূজা খাই উঠি ধুনীয়াকৈ আপোনালোকক কৈ দিম। আমাৰ আছে নিজৰ, আমাৰ প্লেনিংটো থাকিবই। পলিটিকেল পাৰ্টি আৰু ইলেকশ্যন নেখেলিলে কেনেকৈ হ'ব? প্লেনিঙো আছে, আমি জিকিমো চব আমাৰ চিন্তাধাৰা আছে। গতিকে অসমত এতিয়া AGP BJP UPPL চৰকাৰ চলি আছে, কাউন্সিলতো আমাৰ চৰকাৰ চলি আছে। গতিকে আমাৰ প্লেনিং কিয় নাথাকিব? প্লেনিং আছে, কিন্তু আমি এটা ফৰ্মেলিটিৰ মাজেৰে আমাৰ 3টা যেহেতু দল আছে একেলগে আলোচনা কৰি সেইটো আমি ঘোষণা কৰিম। কাৰণে আন্দোলন কৰি আছে আৰু এই ক্ষেত্ৰত মই সিদিনা আমাৰ মুখ্যমন্ত্ৰী সোধাত
একেতে এই সন্দৰ্ভত একো নাজানে এতিয়া ৰাজ্যত মানে আপোনাৰ বিজেপি চৰকাৰ কেন্দ্ৰত বিজেপি চৰকাৰ আৰু আপোনালোকে বিজেপি চৰকাৰৰ লগত আছে ইয়াৰ পূৰ্বেও আপুনি কৈছিল যে ৰেলৱে সম্পৰ্কে এইটো মাহত মই জিএমক একবাৰ লগ কৰিবলৈ চেষ্টা কৰিম আৰু ৰেল মন্ত্ৰীৰ লগতো আলোচনা কৰিবলৈ চেষ্টা কৰিম যদি এইটো মাহৰ ভিতৰতে আৰু দিল্লীলৈ গ'লে ৰেল মন্ত্ৰীক মই নিজেও লগ কৰিম যে তেখেতসকলে কিয় কামৰূপ এক্সপ্ৰেছটো ৰখিব পাৰে নোৱাৰি এই কথাটো মই জানি পেলাই মই আপোনালোকক ক'ম